নমস্কাৰ বন্ধু বান্ধৱীসকল টেট একাডেমি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পেপাৰ 2ৰ কাৰণে ছ'চিয়েল ছায়েন্স আলোচনা কৰিম। CTETৰ কাৰণে পেপাৰ 2ৰ আমি ভূগোলটো লৈছোঁ। ভূগোল বিষয়ৰ ওপৰত 30টা প্ৰশ্ন আমি যুগুত কৰি উলিয়াইছোঁ, যিকেইটা প্ৰশ্ন একেবাৰে গুৰুত্বপূৰ্ণ আৰু পাৰ্ট 1 হিচাপে আগবঢ়াইছোঁ। পাৰ্ট 2ত আমি ইতিহাসৰ আৰু পাৰ্ট 3ত ভূগোলৰ ওপৰত আৰু পাৰ্ট 4ত আমি পেডাগজিৰ ওপৰত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাইক কৰিলে ভাল লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰিলেও ভাল লাগিব। আৰু ইতিমধ্যে আমি 2019 8 ডিচেম্বৰত হ'বলগীয়া CTETৰ 4-5টি ভিডিঅ' আপলোড কৰিছোঁ চাইল্ড ডেভেলপমেণ্টৰ ওপৰত, EVS-ৰ ওপৰত। তো ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ, আপোনালোকে তাৰ পৰা চাব পাৰে। তো বন্ধু বান্ধৱীসকল আমি আগবাঢ়োঁ। আজি আমি লৈছোঁ ভূগোল বিষয়টো, যিটো বিষয় UPৰ কাৰণে যিসকলে ছ'চিয়েল ছায়েন্স লৈছে পেপাৰটো তেওঁলোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয় 30টি প্ৰশ্ন আমি যুগুত কৰি ওলাইছোঁ। তো প্ৰথম প্ৰশ্নটো হ'ল, আপোনালোকক অলপ সময় দিম, আপোনালোকে চেষ্টা কৰিব পাৰে নে নোৱাৰে। প্ৰথম প্ৰশ্নটো আছে দ্য আৰ্থ মুভছ অন ইটছ এক্সিছ। তো A টু ৱেষ্ট টু ইষ্ট, B নৰ্থ টু চাউথ, C ইষ্ট টু ৱেষ্ট, D চাউথ টু নৰ্থ। তো প্ৰশ্নটোৰ অসমীয়াটো কৈ দিম বাৰু, আপোনালোকে অলপ ট্ৰাই কৰক কোনটো উত্তৰ হ'ব পাৰে। তো প্ৰশ্নটো সুধিছে আমাক যে পৃথিৱীখনে নিজৰ মেৰুদণ্ডৰ ওপৰত ঘূৰে, মেৰুদণ্ডৰ ওপৰত তাৰমানে ভিত্তি কৰি ঘূৰে। তো কোনফালৰ পৰা কোনফাললৈ ঘূৰে? এতিয়া প্ৰথমটো আছে পশ্চিমৰ পৰা পূবলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ, দক্ষিণৰ পৰা উত্তৰলৈ। তো ইয়াৰে উত্তৰটো হ'ব A। উত্তৰটো হ'ব ইয়াৰে A। পশ্চিমৰ পৰা পূবলৈ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত ঘূৰে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে 2 নম্বৰটো, A narrow strip of land joining two land masses is known as A isthmus, B island, C bay, D strait। তো আপোনালোকে পঢ়ক, বুজাই দি আছোঁ অসমীয়াত। তো কি হ'ব পাৰে উত্তৰটো? তো প্ৰশ্নটো বুজাই দিছোঁ। মানে নেৰ' ষ্ট্ৰিপ হ'ল, মানে নেৰ' মানেতো আমি সকলোৱে জানো, ঠেক ষ্ট্ৰিপ, ঠেক জলভাগ এক টুকুৰাই, এটুকুৰা ঠেক জলভাগ এক টুকুৰাই 2 টুকুৰা বহল স্থলভাগক লগ কৰে আৰু তাক কি বুলি কোৱা হয়? A isthmus, B island, C bay, D strait। তো ইয়াৰ উত্তৰটো হ'ব A isthmus, মানে আমি অসমীয়াত যদি কওঁ পানামা যোজক বুলি কোৱা হয়, ইয়াক যোজক বুলি কোৱা হয়। আৰু যেনে দক্ষিণ আৰু উত্তৰ আমেৰিকাক পানামা যোজকে লগ লগাইছে। দক্ষিণ আৰু আমেৰিকা দুখন বৃহৎ ঠাই, আৰু সেই দুখনক এটুকুৰা সৰু ঠেক জলভাগে লগ কৰিছে, তাক আমি কি বুলি কওঁ? অসমীয়াত যোজক, আৰু ইংৰাজীত কওঁ A। ইয়াৰ উত্তৰটো হ'ব isthmus। এইটো উত্তৰ হ'ব, ডিৰ উত্তৰটো হ'ব A isthmus। আনহাতে আইলেণ্ড মানে গমেই পাওঁ আমি দ্বীপ, C মানে বে উপসাগৰ, D strait হ'ব, ষ্ট্ৰেটটো হ'ব জলভাগক যদি, বৃহৎ দুটা জলভাগক যদি লগ কৰে ঠেক জলভাগে, তাক আমি ক'ম D strait। স্থলভাগক মাটিত বৃহৎ দুটুকুৰা মাটি, এটুকুৰা সৰু ঠেক মাটি যদি লগ লগে, তাক ক'ম আমি isthmus। বৃহৎ জলভাগক যদি এক টুকুৰা এটা স্থলভাগে সৰু বা ঠেক জলভাগে যদি লগ লগাই, তাক আমি ষ্টেট বুলি ক'ম। 3 নম্বৰটো আছে, ইন ইণ্ডিয়া ট্ৰপিকেল ৰেইন ফৰেষ্ট আৰ ফাউণ্ড ইন A মধ্যপ্ৰদেশ, D হিমাচল প্ৰদেশ, C আন্দামান এণ্ড নিকোবৰ, D ৰাজস্থান। ইয়াৰ উত্তৰটো কি হ'ব? ট্ৰপিকেল ৰেইন ফৰেষ্ট মানে হ'ল যাৰ বেছিকৈ বৰষুণ পৰি থাকে, ৰেইনফল। কোনখন অৰণ্যত পৰে? অলপ সময় দিছোঁ। তো ইয়াৰে উত্তৰটো হ'ব C আন্দামান এণ্ড নিকোবৰ, C
চি হ'ব তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ which one of the following layers of the atmosphere is most ideal for flying aeroplanes তলত দিয়া A মেসোস্ফিয়াৰ B থাৰ্মোস্ফিয়াৰ C ট্ৰপোস্ফিয়াৰ D ষ্ট্ৰেটোস্ফিয়াৰ তো সুধিছে তলত দিয়া কোনটো স্তৰত বায়ুমণ্ডলৰ স্তৰত এৰোপ্লেনৰ কাৰণে এৰোপ্লেন উৰাৰ কাৰণে সুবিধাজনক কি হ'ব পাৰে উত্তৰটো তো বন্ধু-বান্ধৱীসকল উত্তৰটো হ'ব ইয়াৰে ডি ষ্ট্ৰেটোস্ফিয়াৰ আনহাতে আমি এটা কথা কৈ লওঁ ষ্ট্ৰেটোস্ফিয়াৰত অজনো থাকে আনহাতে ট্ৰপোস্ফিয়াৰ হ'ল আমাৰ বৰষুণ বতাহ পৰে মেসোস্ফিয়াৰত আচলতে উল্কা দেখা যায় আৰু থাৰ্মোস্ফিয়াৰ বা আয়নোস্ফিয়াৰত ৰেডিঅ' তৰংগ দেখা যায় এইটো 5 নম্বৰ 6 নম্বৰটো অলপ উলথেন হৈছে ইফালে পঢ়িব লাগিব তো 6 নম্বৰটো দিয়া আছে দ্য স্মল পিচেছ অফ ৰকছ হুইচ মুভ এৰাউণ্ড দ্য ছান আৰ কল্ড মেটেৰিয়েলছ প্লেনেটছ এষ্টেৰিয়ডছ দি চেলেষ্টিকেল বডিজ আপোনালোকে ভাবক সূৰ্যৰ চাৰিওফালে শিলৰ টুকুৰাই ঘূৰি থাকে তাক আমি কি বুলি কওঁ এই মেটেৰিয়েলছ বুলি কওঁ আনহাতে এষ্টেৰইডছ বুলি কোৱা যায় গ্ৰহাণুপুঞ্জ আৰু যিটো হ'ল যিগিলাখানে চেলেষ্টিয়েল বডিজটো কোৱা যায় এইটো কোৱা যায় যিসমূহে ৰাতি জিলিকে যেনে সূৰ্য তৰা পৃথিৱী সূৰ্যটো নহয় ৰাতি গোটেইখিনিকে জিলিকে তাক আমি কি বুলি কওঁ ডি তো ইয়াৰ উত্তৰটো হ'ব এ 3 নম্বৰটো আমি পাহৰি গৈছিলোঁ দ্য নেইবাৰিং কাউণ্ট্ৰি অফ ইণ্ডিয়া হুইচ হেজ লাৰ্জেষ্ট এৰিয়া ইজ এ বাংলাদেশ ডি চাইনা চি পাকিস্তান ডি নেপাল আমাৰ ভাৰতৰ ওচৰত থকা কোনখন দেশৰ মাটিকালি বেছি এই উত্তৰটো হ'ব আমি সকলোৱে জানো কথাটো সময় দিছোঁ আপোনালোকক অলপ বি চাইনা 6 নম্বৰটো অলপ ওলট পালট হৈছে এবাৰ 7 নম্বৰটো দ্য প্লেনেট ন'ন এজ দ্য আৰ্থছ টুইন ইজ এ ভেনাছ ডি মাৰ্কুৰী বি চি মাৰ্চ ডি ইউৰেনাছ তো প্ৰশ্নটো সুধিছে পৃথিৱীৰ যবজ বুলি কাক জনা যায় উত্তৰটো হ'ব এ শুক্ৰ ভেনাছ তাৰপিছত আৰ্থটো আগবঢ়িছোঁ হোৱাট ইজ দ্য এংগল অফ ইনক্লিনেশ্যন অফ দ্য আৰ্থ এক্সিষ্ট উইথ ইটছ অৰ্বিট প্লেন এ 23 সমস্ত 2 ভাগৰ 1 ডিগ্ৰী বি 90 ডিগ্ৰী চি 45 ডিগ্ৰী চি 66 সমস্ত 2 ভাগৰ 1 ডিগ্ৰী ইয়াৰ কি উত্তৰটো হ'ব তো প্ৰথমতে অসমীয়া কৰি দিছোঁ মানে কৈছে পৃথিৱীৰ মেৰুদণ্ডলৈ কক্ষপথৰ লগত কিমান ডিগ্ৰী কোণ কৰে তো উত্তৰটো হ'ব ডি 66 সমস্ত 2 ভাগৰ 1 ডিগ্ৰী তাৰ পিছৰ প্ৰশ্নটো 9 নম্বৰ হুইচ ইজ দ্য থাৰ্ড নিয়াৰেষ্ট প্লেনেট টু দ্য ছান এ ভেনাছ বি আৰ্থ চি মাৰ্কুৰী ডি ছাটাৰ্ণ মানে প্ৰশ্নটো সুধিছে সূৰ্যৰ পৰা তৃতীয়ত 3 নম্বৰত কোনটো আছে সূৰ্যৰ পৰা 3 নম্বৰত কোনটো গ্ৰহ আছে শুক্ৰ পৃথিৱী বুধ নে শনি তো আমি জানো বুধটো একেবাৰে ওচৰত আছে তো ইয়াৰ উত্তৰটো হ'ব বুধটোতো নহয় ইয়াৰ উত্তৰ হ'ব আমাৰ পৃথিৱী ডি বি আৰ্থ তাৰপিছত 10 নম্বৰ এষ্টেৰইড আৰ ফাউণ্ড বিটুইন দ্য অৰ্বিটছ অফ Saturn and Jupiter বি মাৰ্চ এণ্ড জুপিটাৰ আৰ্থ এণ্ড মাৰ্চ ডি ভেনাছ এণ্ড আৰ্থ মানে আমাৰ প্ৰশ্ন উঠিছে যে গ্ৰহাণুপুঞ্জবোৰ কোনটো কক্ষপথৰ মাজত থাকে কোন দুটা কক্ষপথৰ কাৰ কক্ষপথৰ মাজত থাকে গ্ৰহাণুপুঞ্জবোৰ
ইয়াৰ উত্তৰটো হ'ব মংগল আৰু বৃহস্পতি মানে বি। তাৰপিছত আগবাঢ়ো আমি 11 নম্বৰ। দ্য ইনাৰমোষ্ট লেয়াৰ অফ আৰ্থ ইজ এ ক্ৰাষ্ট বি কোৰ চিমেণ্টেল দি নটা এটাৰ ওপৰত নহয়। মানে সুধিছে আমাৰ তিনিটা মণ্ডল আছে পৃথিৱীৰ আন্তৰিক ভাগৰ, ভূত্বক, কেন্দ্ৰমণ্ডল। ইয়াত সুধিছে একেবাৰে ভিতৰত থকা লেয়াৰটো কি? আমি জানো এইটো অসমীয়াত জানো আমি কেন্দ্ৰমণ্ডল। তো উত্তৰটো হ'ব ইয়াৰে একেবাৰে ভিতৰত যোনটো আছে উপৰিভাগটো আমি ভূত্বক বুলি কওঁ, আৰু একদম ভিতৰত থকাটোক আমি কি বুলি কওঁ? কোৰ, অসমীয়াত ক'ম কেন্দ্ৰমণ্ডল। তাৰপিছত আছে 12 নম্বৰটো দ্য থিনেষ্ট লেয়াৰ ইজ দ্য আৰ্থ। এইটো আৰ্থ হ'ব লাগিছিল, এইটো EARTH আৰ্থ হৈছে, অলপ ভুল হৈছে। ইজ বি, ইটো নালাগে আচলতে, অলপ ভুল গৈছিল লিখোতে। বি মেণ্টেল, চি কোৰ, ডি নটা। মানে তিনিটা আমাৰ আৱৰণ আছে বা তৰপ আছে পৃথিৱীৰ ভিতৰত। সেই তিনিটা তৰপৰ ভিতৰত ক্ৰাষ্ট আছে, মেণ্টেল আছে, কোৰ আছে। এই তিনিটাৰ ভিতৰত আটাইতকৈ কম ডাঠ কোনটো? একেবাৰে কম ডাঠ। থিনেষ্ট একেবাৰে কম কোনটো? তো ইয়াৰ উত্তৰটো কৈ দিছোঁ এ, ভূত্বক। তাৰপিছত আগবাঢ়ো 13 নম্বৰ। দ্য প্লেচ ইন দ্য ক্ৰাষ্ট হুৱেৰ দ্য আৰ্থকুইক ৱেভ ষ্টাৰ্টছ ইজ কল্ড এপিচেণ্টাৰ, ক্ৰেটাৰ, চেণ্টাৰ, ডি ফ'কাছ। মানে সুধিছে ভূত্বকৰ এটা কোনোবা ঠাইত ভূমিকম্পৰ তৰংগবোৰ আৰম্ভ হয়, কোনটো ঠাইত? ইয়াৰ উত্তৰ হ'ব ডি ফ'কাছ। 14 হুইচ অফ দ্য ৱৰ্ল্ড লংগেষ্ট মাউণ্টেইন ৰেঞ্জ? এ দ্য হিমালয়াছ, বি দ্য ৰকি, চি দ্য এণ্ডিজ, ডি দ্য আল্পছ। আল্পছটো হ'ব, এণ্ডিজ হ'ব, ৰকি হ'ব নে হিমালয়াছ হ'ব? মানে প্ৰশ্নটো অসমীয়াত কৈ দিছোঁ, পৃথিৱীৰ ভিতৰত দীৰ্ঘতম পৰ্বতমালা কোনখন? আমি জানো পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা দক্ষিণ আমেৰিকাত আছে, যাৰ হ'ব দ্য এণ্ডিজ। দক্ষিণ আমেৰিকা মহাদেশত আছে। তাৰপিছত আগবাঢ়ো 15। হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ডেজাৰ্ট? তলতে কোনখন মৰুভূমি? ইয়াৰে আমি উত্তৰটো জানো, সুন্দৰবনটো নহয়, কনকমো নহয়। উত্তৰটো কৈ দিছোঁ বাৰু এ, মানে লাডাখ। তাৰপিছত 16 নম্বৰ। দ্য প্লেচ, পিপল, থিংছ এণ্ড নেচাৰ ডেট সাৰাউণ্ডেড এনি লিভিং অৰ্গেনিজমছ আৰ কল্ড এনভাইৰনমেণ্ট, বায়'টিক ৰিচোৰ্চ, লিথোস্ফিয়াৰ, সাৰাউণ্ডিং। কি হ'ব পাৰে এইটো? একেবাৰে সহজ, আমাৰ চাৰিওফালে থকা মানুহ, জন্তু, প্ৰাকৃতিক গোটেইখিনি আগুৰি আছে, তাক আমি কি বুলি কওঁ? কৈ জানো, এইটো হ'ল এনভাইৰনমেণ্ট, মানে পৰিৱেশ। তাৰপিছৰ প্ৰশ্নটো আছে ডি, লক্ষদ্বীপ আইলেণ্ড আৰ লোকেটেড ইন দ্য ইণ্ডিয়ান অ'চেন, আৰবিয়ান অ'চেন, বে অফ বেংগল, চাউথ চাইনা চি। ইয়াৰ উত্তৰটো হ'ব, মানে লক্ষদ্বীপটো ক'ত আছে অৱস্থিত, কোনখন মহাসাগৰত? এইটো হ'ব বি, আৰবিয়ান চি। তাৰপিছত আছে 18। হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ছানৰাইজ ইণ্ডাষ্ট্ৰী? এ পেপাৰ ইণ্ডাষ্ট্ৰী, IT ইণ্ডাষ্ট্ৰী, জুট ইণ্ডাষ্ট্ৰী, কুকিং অইল ইণ্ডাষ্ট্ৰী। আমাক কৈছে যে ইয়াতে কোনটো ছানৰাইজ ইণ্ডাষ্ট্ৰী মানে হ'ল গ্ৰ'য়িং ইণ্ডাষ্ট্ৰী, তাৰমানে যিটো উন্নতি হৈ আছে আৰু নতুন ইণ্ডাষ্ট্ৰী, যে কোনটো হ'ব? ইয়াৰ উত্তৰটো হ'ব থাকিব এ, পেপাৰ ইণ্ডাষ্ট্ৰী। তাৰপিছত 18, 19। অন দ্য বেচিছ অফ দ্য ডেভেলপমেণ্ট এণ্ড ইউজ ৰিচোৰ্চ কেন বি ক্লাছিফাইড ইনটু ৰিনিউৱেবল এণ্ড নন ৰিনিউৱেবল, বি এক্সুৱেল এণ্ড পটেঞ্চিয়েল, এ এবায়'টিক এণ্ড বি এণ্ড বায়'টিক, ডিটো হ'ব ইউবিকুইটাছ এণ্ড লোকেলাইজড।
তো বন্ধু বান্ধৱীসকল আমি জানো ৰিনিউবল আৰু নন ৰিনিউবল নহয়। তো চিটো এবায়টিক এণ্ড বিবায়টিক ভাগ কৰে আচলতে সম্পদসমূহ সম্পদসমূহ ব্যৱহাৰ আৰু উন্নতিৰ ক্ষেত্ৰত তেওঁলোকৰ উন্নতিৰ ক্ষেত্ৰত বা বিকাশৰ ক্ষেত্ৰত ভাগ কৰে কি হিচাপে ভাগ কৰে। তো এই উত্তৰটো হ'ব আচলতে বি হ'ব। আনহাতে চিটো হ'ব এবায়টিক এণ্ড বায়টিকটো সেইটোও ভাগ কৰে জৈৱিক আৰু অজৈৱিক, সেইটো ভাগ কৰে অৰিজিনৰ কাৰণে। আনহাতে ডিষ্ট্ৰিবিউটৰ কাৰণে ভাগ কৰে ডিটো, ডিষ্ট্ৰিবিউটৰ ওপৰত বেচিছ কৰি। তাৰপিছতে 20 নম্বৰ বায়টিক ৰিচৰ্চ আৰ derived from living things, be made by human beings, derived from non-living things, দি নটা। মানে এই উত্তৰটো আমি চবেই জানো বায়টিক বুলি কোৱাৰ লগে এইটো লিভিং থিংছে হ'ব। উত্তৰটো হ'ব ইয়াৰে এ। তাৰপিছত 21 নম্বৰটো গল্ডেন ফাইবাৰ ৰিফাৰ্ছ টু কোনটো হ'ব গল্ডেন ফাইবাৰ? এ টি, বি কটন, চি জুট, ডি ৰাইচ। তো আমি চবেই জানো মৰাপাট। উত্তৰটো হ'ব ইয়াৰে চি। তাৰপিছত আগবাঢ়ো আমি 20 নম্বৰটো লৈ 22 নম্বৰটোলৈ আগবাঢ়ো। হৰ্টিকালচাৰ মিনছ গ্ৰ'য়িং অফ ফ্ৰুটছ এণ্ড ভেজিটেবলছ, বি প্ৰিমিটিভ ফাৰ্মিং, চি গ্ৰ'য়িং অফ হুইট, ডি কাল্টিভেশ্যন অফ গ্ৰেপছ। তো হৰ্টিকালচাৰটো মানে আমি বুজা যায় আৰু উত্তৰটো হ'ব এ গ্ৰ'য়িং অফ ফ্ৰুটছ এণ্ড ভেজিটেবলছ। তাৰপিছত আগবাঢ়ো 13 নম্বৰ লিডিং প্ৰডিউচাৰ অফ কফি। কফিৰ লিডিং প্ৰডিউচাৰ কোন দেশ? ব্ৰাজিল, ইণ্ডিয়া, ৰাছিয়া, ভূটান। এর উত্তর হব এ ব্রাজিল। 24 সিলিকন ভ্যালি is located in Bengaluru, California, Ahmedabad, Delhi. উত্তর তো হবে আরে এ। Which of the following is a natural fiber? A nylon, B jute, C acrylic, D nota. তো আমি জানো ইয়ার উত্তরটো হ'ব বি। তাৰপিছত আগবাঢ়ো 26 লৈকে। Which are the three main factors that cause population change? A birth, death and marriage, D birth, death and migration, C birth, death and life expectancy, D birth, migration and life expectancy. তলত দিয়া কোনটো প্ৰধান কাৰক যি কাৰকবোৰে জনসংখ্যাৰ পৰিৱৰ্তন কৰে বা পৰিৱৰ্তনৰ কাৰণ? তো ইয়াৰে বি জন্ম, মৃত্যু আৰু মাইগ্ৰেশ্যন প্ৰব্ৰজন। 27 নম্বৰটো হৈছে হোৱাট ইজ দ্য ৰিজন অফ ইনইকুৱেলিটি ইন ইণ্ডিয়া? কাষ্ট, ছেক্স, পভাৰ্টি, ৰিলিজন। আমাৰ ভাৰতত যিটো অসমতা হৈ আছে সেইটো কিহৰ কাৰণে হৈছে? তো এটা হ'ব পভাৰ্টি। এবাৰ আমি আগবাঢ়ো 28 নম্বৰটোলৈ। হুইচ ওৱান অফ দ্য ফলোয়িং গ্ৰুপছ অফ ক্ৰপছ ইজ গ্ৰ'ন ইন ইণ্ডিয়া ডিউৰিং দ্য ৰবি ছিজন? ৰবি ছিজনত কোনখিনি শস্য ভাৰতত ৰোৱা হয় বা গ্ৰ' কৰা হয়? এ হুইট, বাৰ্লি, গ্ৰাম, ৰাইচ, মেজ এণ্ড হুইট, চি বাৰ্লি, মেজ এণ্ড ৰাইচ, মিলেটছ, গ্ৰাম এণ্ড ৰাইচ। উত্তৰটো হ'ব ইয়াৰে এ। তাৰপিছত আগবাঢ়ো 29। দ্য মুভমেণ্ট অফ দ্য আৰ্থ এৰাউণ্ড দ্য ছান ইজ ন'ন এজ এ ৰটেশ্যন, জি ৰিভলিউশ্যন, অৰবিটেল প্লেন, চাৰ্কল অফ ইলুমিনেশ্যন। মানে সুধিছে প্ৰশ্নটো পৃথিৱীৰ চাৰিওফালে সূৰ্যটো ঘূৰে, সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে ঘূৰে। এই যে সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে ঘূৰে, পৃথিৱী ঘূৰণ দুটা আমি জানো অকলে। এটা হ'ল মেৰুদণ্ডৰ ওপৰত ঘূৰে, আনটো হ'ল কি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে। এই ঘূৰাটোক আমি কি বুলি কওঁ?
আমি সকলোৱে জানো এইটোতে হ'ব ৰিভলিউশ্যন, অসমীয়াত বাৰ্ষিক গতি বুলি কোৱা হয়। শেষ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং কণ্টিনেণ্টছ ইজ স্মলেষ্ট ইন চাইজ? সাউথ আমেৰিকা, আফ্ৰিকা, ইউৰোপ, ডি অষ্ট্ৰেলিয়া। মানে তলত দিয়া কোনটো মহাদেশ আটাইতকৈ সৰু? তো উত্তৰ হ'ব ইয়াৰে ডি। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আৰু লাইক কৰিব। লগতে বেছি দিন নাই, ইতিমধ্যে এডমিটটো দিছে, তো ভালদৰে পঢ়ক। তো আজিলৈ ইমানেই, ধন্যবাদ।